নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে নেহেৰু ষ্টেডিয়ামৰ প্ৰাংগণত চলি আছে 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট আৰু এই টুৰ্ণামেণ্টত আজি খেলখনত অৱতীৰ্ণ হৈছিলে নিউ ষ্টাৰ ক্লাব আৰু এছিয়া ক্ৰিকেট একাডেমী আৰু 6 উইকেটৰ ব্যৱধানত জয়ী হৈ ছেমিত প্ৰৱেশ কৰিছে এছিয়া ক্ৰিকেট একাডেমীয়ে। মোৰ লগত উপস্থিত আছে দুই দলৰ প্ৰশিক্ষক, দুই দলৰ কেপ্টেইন। মই তেখেতসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। যিহেতু আজি অন্তিমখন লীগ মেচ আছিলে আৰু আপোনালোকে নিউ ষ্টাৰ ক্লাবক আপোনালোকে হৰুৱাই ছেমিত প্ৰৱেশ কৰিছে, এগৰাকী প্ৰশিক্ষক হিচাপে আপোনাৰ কেনেকুৱা হ'ব মন্তব্য? মন্তব্য খুবেই ভাল, যিহেতু টিমটো জিকিছে। ল' স্ক'ৰিং মেটচ হ'ল। এক্সপেক্টেশ্যন আমাৰো নাছিলে, নিউ ষ্টাৰ খুবেই ভাল টিম আছিলে, কাৰণ আগৰ মেটচখন তেখেতসকলে খুব ভাল প্ৰদৰ্শন কৰিছিলে। তো আমাৰ বলাৰখিনিয়ে খুব সুন্দৰ বলিং কৰিছে। তো সেই ইনিচিয়েলি প্ৰেছাৰটো ক্ৰিয়েট কৰি সিহঁতে মেটচখন শেষলৈকে লৈ গ'ল। সেইটোৰ কাৰণে বলাৰ্ছকেইটাক থেংকছ। খুব মোহিত আৰু আলহাম দুইটা খুব ভাল বলিং কৰিছে, তো যাৰ বাবে স্ক'ৰটো 55 ৰানত থাকি গ'ল। তো সেইটো আমাৰ কাৰণে মানে এটা এডভান্টেজ হৈ গ'ল। মানে এজন বলে 4টা উইকেট দখল কৰিছে। ৰাইট, আমাক দুটা বলাৰে 4টাকৈ পালে। আলমে 4টা পাইছে আৰু মোহিত ঠাকুৰে 4টা উইকেট পাইছে। আৰু বেটিঙত মোহিত ঠাকুৰে ভাল বেটিং কৰিলে। তাক আজি অলপ আপগ্ৰেড কৰা গৈছিলে, যিহেতু তাৰ বেটিংটো ভাল। তো বেটছমেন এজন থকাৰ পিছত তাক আমি আপগ্ৰেড কৰিছিলোঁ, যাতে সি গৈ ইনিংছটো ডেভেলপ কৰিব পাৰে। তো ভাল 20 ৰান কৰিলে, নট আউট থাকিলে, ভাল ইনিংছ কৰিছে। আৰু টছত আপোনালোকে জিকিছিলে নে হাৰিছিলে? টছ আমি জিকিছিলোঁ। টছ জিকি আমাৰ ষ্ট্ৰেটেজি আছিলে যে আমি ফাৰ্ষ্ট ফিল্ডিং কৰিম। তো আমি টছ জিকিলোঁ, জিকি ফিল্ডিং কৰি যিটো আমাৰ প্লেন আছিলে, ষ্ট্ৰেটেজি আছিলে, বলাৰখিনিয়ে সেই বস্তুটো এক্সিকিউট কৰিলে। তো সেইটো কাৰণে আমাৰ কাৰণে এডভান্টেজটো আহিল। মানে বলাৰখিনিৰ বিধ্বংসী বলিঙৰ ফলতেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ডেফিনেটলি বিধ্বংসী বলিং বুলি ক'বই লাগিব, য'ত লগতে ফিল্ডাৰখিনিও ছাপোৰ্ট কৰিছে, দুটা ভাল কেচ ধৰিছে। তো ডেফিনেটলি টিম এফৰ্টটো ভাল হৈছে, টিম কম্বিনেশ্যনটো ভাল হৈছে। তো সেইটোৰ কাৰণে ৰিজাল্টটো বেটাৰ হৈছে। যিহেতু আপোনালোকে ছেমিলৈ প্ৰৱেশ কৰিছে আৰু আপোনালোকৰ পৰিব অংকুৰজ্যোতি ক্লাবৰ লগত আপোনালোকৰ ছেমি ফাইনেল আছে, গতিকে ছেমি ফাইনেলৰ কাৰণে কিদৰে প্ৰস্তুত হ'ব? এতিয়ালৈকে ইমান একো চিন্তা কৰা নাই, টাইম আছে, 2 দিন সময় আছে। তো সেইটোৰ ওপৰত আমি প্ৰেক্টিছত কৰিম, ষ্ট্ৰেটেজি প্লেন কৰিম, কেনেকুৱা কি হয়। তো তাৰ ওপৰত গেম প্লেন হ'ব আমাৰ। এইখন টুৰ্ণামেণ্টত আপোনালোকে প্ৰথমবাৰৰ কাৰণে পাৰ্টিচিপেট কৰিছে? হয়, ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰি আপোনালোকে সফলতা অৰ্জন কৰিছে? এতিয়ালৈকেতো কৰি আছোঁ, গতিকে ডেফিনেটলি বাকী 2খন মেটছতো ভাল খেলি তো চেম্পিয়নশ্বিপ ট্ৰফিটো অৰ্জন কৰিম বুলি আশা এটা আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মতে আহিব বিচাৰিছোঁ মই এছিয়া ক্ৰিকেট একাডেমীৰ অধিনায়কৰ ওচৰলৈ। তোমাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু তোমালোকে ছেমিত প্ৰৱেশ কৰিলা। কেনেকুৱা অনুভৱ? ভাল লাগিছে। খুব সুন্দৰ বলিং এটেক আছিলে আমাৰ ফাৰ্ষ্ট ইনিচিয়েলি। আশা কৰোঁ আৰু বেটাৰ হওক। টিম স্পিৰিটটো ভাল আছিলে। মানে সকলো আশা কৰাৰ ধৰণে হৈছেনে? সকলো প্লেন হিচাপে হৈছিলে। সেইকাৰণে আমি ভাল বলিং এটেক। আৰু বলিঙত তোমালোকে দুগৰাকী বলাৰে আজি 4টা উইকেট দখল কৰিছে। আলম আৰু মোহিতে বহুত ভাল স্পেল সিহঁতি কৰিছিলে, গতিকে সিহঁতৰ বেটছমেনো কলেপছ হৈছিলে। সেইকাৰণে আৰু তোমালোকৰ বিপক্ষ যিটো টিম আছিলে নিউ ষ্টাৰ, সেইটো শক্তিশালী টিম আছিলে, কিন্তু কি ক'বা সেই টিমটোৰ বিষয়ে? লাষ্ট মেচ সিহঁতি ভাল প্ৰদৰ্শন কৰি আহিছিলে, ভাল টাৰ্গেট চেছ কৰিছিলে। কিন্তু আমাৰ যি দুইগৰাকী বলাৰ আছিলে, সিহঁতি ভাল প্ৰদৰ্শন কৰাৰ বাবে সিহঁতৰ অলপ কলেপছ। আৰু যিহেতু ছেমিক লৈ কি আশা আছে, কি হ'বা? আৰু ভাল প্ৰদৰ্শন কৰিম, বেটাৰ কৰিব চাম। অংকুৰজ্যোতি কিন্তু শক্তিশালী ক্লাব, অংকুৰজ্যোতিক পাৰিবা পৰাজিত কৰিব? হয়, নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই তোমাৰ ওচৰলৈ, তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু তুমি প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'লা আৰু ছেমিত প্ৰৱেশ কৰিছা। কি ক'বা? ভাল লাগিছে আৰু খেলিম আৰু ভালকৈ আৰু জিকিম। তুমি 4টা উইকেট দখল কৰিছা আৰু লগতে 23 ৰান মানে অপৰাজিত আছিলে, নট আউট। কিদৰে তোমাৰ আজি গোটেইখিনি কাম কৰিলা তুমি? 4টা উইকেট কেনেকৈ দখল কৰিলা? একো ভাবি অহা নাই আৰু ভগৱানে দিছে একো ভাবি অহা নাই। এনে আহিছোঁ বলিং যেনেকৈ সদায় আহোঁ এনেকৈ আহোঁ। কেপ্টেইনে যিখিনি তোমাৰ ওপৰত আস্থা ৰাখিছিলে, সেই আস্থাখিনি তুমি ৰাখিব পাৰিছা? ৰাখিছোঁ। ছেমিৰ কাৰণে কিদৰে প্ৰস্তুত হ'বা? ছেমিৰ কাৰণে এইটোৱে নৰ্মেল, এইটো এনেকৈ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ নিউ ষ্টাৰ ক্লাবৰ প্ৰশিক্ষকৰ ওচৰলৈ। আপোনাক মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি এখন ল' স্ক'ৰিং মেচ হ'ল, আপোনালোকে প্ৰথমে বেটিং কৰিছিলে, কিন্তু টিমটোৱে বেছি ৰান কৰিব নোৱাৰিলে। ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? কাৰণটো হ'ল আমাৰ পাৰ্টনাৰশ্বিপ নহ'ল। আমাৰ প্লেনটো আছিল যেনেকুৱা মোহিত ঠাকুৰ আমি জানো ভাল বলাৰ এটা। আমাৰ প্লেনটো আছিল তাৰ 10 অভাৰ যদি আমি 30 ৰানো কৰোঁ, ইনাফ হয়, বাকী 40 অভাৰ থাকে। সেইমতে আমি এক্সিকিউট কৰিব নোৱাৰিলোঁ বেটছমেনকেইটাই। আৰু ভাল বলাৰ এজন আজি দেখা পালোঁ আলম বুলি, তেওঁ বহুত ভাল বলিং কৰিছে। মানে আমাৰ পাৰ্টনাৰশ্বিপটো বিল্ড আপ নহ'ল, ফাৰ্ষ্ট টু লাষ্ট কলেপছ হৈ গৈ থাকিল। সেইটো কাৰণে তাৰপিছত তথাপিও আমাৰ ল' স্ক'ৰিং হ'লেও সিহঁতক আমি এক টাইম
20 ৰানত 4টা উইকেট আছিল সিহঁতৰ এটা জাষ্ট তেতিয়াই ৰানত এটা মিছ হ'ল যদি 20 ৰানত যদি 5টা উইকেটত গ'লে হয় সেইখিনি বহুত প্ৰেছাৰ এটা ক্ৰিয়েট হ'লে হয় আমাৰ গেমত থাকিলোঁ হয় এই চান্সটো আমি মিছ কৰি দিলোঁ আৰু চান্স এনেকুৱা ল' স্ক'ৰিং মেটচত এই চান্সটো মিছ কৰিলে গেমটো ওলাই যায় হাতৰ পৰা সেইটোৱে আমাৰ এটা ভুল হ'ল সেই ৰানাৰটো মিছ কৰি কাৰণে মানে আপোনালোকে প্ৰেছাৰ দিব বিচাৰিছিলে সেই প্ৰেছাৰ আপোনালোকে সফলতা অৰ্জন কৰিছে 4টা উইকেট দখল কৰিছে তাৰপাছত আপোনালোকৰ কেচ আউট হ'ল মানে কেচ আউট মিছ হ'ল কেচ মিছ হ'ল ৰানত এটা মিছ হ'ল সেইখিনি হোৱা হ'লে হয়তো আকৌ মানে খেলখন আমি কাম বেক কৰিব পাৰিলোঁ হয় বলাৰকেইটাত বিশ্বাস আছে মোৰ সিহঁতে কাম বেক কৰিব পাৰিলে যে কেচটো আৰু ৰানআউটটো হৈ যায় মানে এই খেলখনৰ আগত আপোনালোকে প্ৰেক্টিচ কৰিছিলে নে মানে প্ৰেক্টিচ মেচ খেলিবৰ আমি গৈছিলোঁ এছিয়া একাডেমীতে আমি বছৰতে বাহিৰৰ ফিল্ড তাৰে 50 অভাৰ মেচ খেলিছিলোঁ তাৰপিছত এখনেই পালোঁ 50 অভাৰ আমাৰ নৰ্মেলি আমাৰ খেলা নহয় আৰু এইখন খুবেই ভাল টুৰ্ণামেণ্ট আমাৰ য়াংষ্টাৰ্ছ যেনেকুৱা সিহঁতে আৰু দুটা under-16 ল'ৰাও এলাউ কৰিছে সিহঁতৰ যেন under-19 লগত কম্পিট কৰিব পাৰে সেইটো এটা ভাল প্লেটফৰ্ম দিছে য়াংষ্টাৰ্ছক আপোনালোকৰ টিমততো 100ও কোবাইছে এইখন টুৰ্ণামেণ্টত হয় বাস্তৱ বসুমতাৰী তেওঁ কৰিছিল 100 এনেকুৱা নহয় যে আপোনালোকৰ টিমত ভাল কোনোবা মানে খেলুৱৈ নাছিলে ভাল খেলুৱৈ আছিলে নিশ্চয় ভাল আছিল আমাৰ কেপ্টেইন আছে আদিত্য তেওঁ আছে ভাল বেটছমেন ৰাজবীৰ সিং আছে তেওঁ ভাল কেচ এটা সিহঁতৰ কেপ্টেইন ডিউটি মই ভাল কেচ এটা হৈছে এইটো টাৰ্ণিং পইণ্ট এটা আছিল মেটচৰ নহ'লে আমি 110টো পাই গ'লোঁ হয় কোনোবা জিকে কোনোবা হাৰিব আজি আমাৰ হাৰি নাছিল আৰু একচেপ্ট কৰিব লাগিব এইটো ট্ৰাই কৰি আমি এইটো যেন নেক্সট টুৰ্ণামেণ্ট যেতিয়া হয় আমি যেন এইটো ফলটো আমাৰ বিচাৰি পাইছোঁ যিহেতু যেন আৰু প্ৰৱেশ নহয় আৰু এছিয়া ক্ৰিকেট একাডেমি আজি কেনেকুৱা খেলিলে কি ক'ব ভাল বিৰাট ভাল খেলিছে সিহঁতৰ মেইনলি সিহঁতৰ বলাৰ্ছকেইটাই বহুত ভাল যেনেকুৱা সিহঁতে প্লেন কৰিছিল সিহঁতে তেনেকুৱাই বল কৰিছে সেইটো চ' অল দ্য বেষ্ট সিহঁতৰ ছেমি ফাইনেলৰ কাৰণে আৰু অহা বছৰ আপোনালোকে ইয়াতে জইন কৰিব নিশ্চয় কৰিম যিহেতু আপোনালোকে এই আজি অন্তিমখন লীগ মেচ আছিলে গতিকে আপোনালোকে এইখন টুৰ্ণামেণ্টৰ পৰা এই ছিজনৰ বাবে বিদায় ল'ব লাগিব এগৰাকী প্ৰশিক্ষক হিচাপে কিবা মনতে ধৰি লওক দুখ লাগিছে নেকি দুখ লাগে নাই এইটো পাৰ্ট আৰু গেম থাকে হাৰা জিক থাকেই একচেপ্ট কৰিবই লাগিব এইটো সেয়ে আমি যে ভুল চব যেন আৰু ৰিপিট নহয় সেইটোৱে কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল এইখন টুৰ্ণামেণ্টত আহি পেলাই ল'ৰা খেলি কি ভাবে আপুনি আৰু ভাল এক্সপিৰিয়েঞ্চ হৈছে সেইকাৰণে 50 অভাৰ মেচ নাপায় সেইটো ধৰণৰ পেচেঞ্চটো ৰাখিব জানিব লাগিব কেনেকুৱা 50 অভাৰ কেনেকুৱা প্লেন কৰিব লাগে বলিঙত বা বেটিঙত সেইটোতে শিকিব পাৰিছে পৰৱৰ্তী সময়ৰ বাবে আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ নিশ্চয়কৈ মই এইমতে আহিব বিচাৰিছোঁ মই নিউ ষ্টাৰ ক্লাবৰ অধিনায়কৰ ওচৰলৈ যিহেতু আজি এখন ল' স্ক'ৰিং মেচ আছিলে কোনো ভবা নাছিলে ইমান সোনকালে যে খেলখন শেষ হৈ যাব তথাপিতো তোমালোকে বলিঙত এটেক কৰিছিলা 4টা উইকেট দখল কৰিছিলা খুব কম সময়ৰ ভিতৰতে গতিকে তাৰ পাছতো তোমালোকে কিন্তু কেচ আউট মিছ হৈছে কি ক'বা আমি যিমান স্ক'ৰ কৰিছোঁ এইটো বলাৰৰ কাৰণে বহুত কষ্ট হৈ যায় 50 ৰান ডিফেণ্ড কৰা তথাপিও আমাৰ বলাৰ ফিল্ডাৰ চবে ভাল এফৰ্ট দিছিল এটা আমাৰ 20 ৰানছত যিহেতু আমি 4টা উইকেট লৈছিলোঁ তাৰপিছতো আমি বহুত ভাল সেইটো টাইমত বহুত ভাল কি কৰিছিলোঁ আৰু সেইটোৰ পিছতো 3টা চান্স আহিছিল যিটো আমি কেপিটেলাইজ কৰা নাই সেইটোত গেমটো ঘূৰি গ'ল আৰু তথাপিও ভাল এটা এফৰ্ট আছিল সেইটো টাইমত তোমালোকৰ টিমততো ভাল শক্তিশালী মানে আছিলে খেলুৱৈ আছিলে 100ও কোবাইছে তোমালোকৰ খেলুৱৈ গতিকে আজি কিহৰ কাৰণে এনেকুৱা হ'ল বুলি ভাবা তুমি ক্ৰিকেটত এনেকুৱা দিন যায় আজি দিন নাছিল আৰু পাৰ্টনাৰশ্বিপো থকা নাই এনেকৈ এটাৰ পিছত এটা উইকেট গুচি গৈছিল সেইটো কাৰণে এটা ডাঙৰ স্ক'ৰ হোৱা নাই মানে বিপক্ষৰ টিমটোৰ যিটো বলিং মানে লাইন আছিলে সেই বলিং লাইন আপতে তোমালোকৰ বেটছমেনৰ মানে হেৰি হৈছে সিহঁতে বলিং বহুত ডিচিপ্লিন বলিং কৰিছিল একে জাগাত কৰি আছিল ভাল ইণ্টেনচিটিত কৰি আছিল ৰিজাল্ট পালে এইখন মেচৰ পৰা কেনেকুৱা ধৰণৰ অভিজ্ঞতা আহৰণ কৰিলা তুমি অধিনায়ক হিচাপে সেইটোৱে এফৰ্টটো আমি ভালেই দিছিলোঁ আৰু যদি লাষ্টত 2-3টা চান্স যদি ধৰিলোঁ হয় সেইটো ৰানো আমি ডিফেণ্ড কৰিব পাৰিলোঁ আৰু যেতিয়া এনেকৈ কলেপছ হয় বেটছমেন হিচাপে আৰু যদি ধৰি খেলিব লাগে পাৰ্টনাৰশ্বিপ এটা সৰু পাৰ্টনাৰশ্বিপ দি স্ক'ৰটো আৰু অলপ যদি লৈ গ'লোঁ হয় তে জিকি গ'লোঁ হয় তোমালোকে কিন্তু প্ৰেছাৰ যিটো দিব বিচাৰিছা প্ৰেছাৰটো আহি গৈছিলে তেখেতসকলৰ 4টা উইকেট দখল কৰাৰ পাছত 4টা গ'ল বহুত ভাল আমি কেচেছো লৈছোঁ তাৰপিছত লাষ্টত ৰান আউট মিছ হৈ গ'ল সেইটো হৈ থাকে আৰু ভাল এফৰ্ট আছে যিহেতু এছিয়া ক্ৰিকেট একাডেমীয়ে ছেমিত প্ৰৱেশ কৰিছে কি ক'বা সিহঁতৰ বহুত ভাল খেলি 2টা মেচে ভাল বলিং কৰি আহিছে সিহঁতক কংগ্ৰেচুলেশ্যন আৰু অল দ্য বেষ্ট ভাল আগত কৰক অহা বছৰলৈ পাৰ্টিচিপেট কৰিবা অভিয়াছলি কৰিব আৰু শেষত কি ক'বা এইবছৰ নহ'ল লাষ্ট টাইম আমি ছেমি ফাইনেল গৈছিলোঁ এবাৰ নহ'ল আৰু নেক্সট ইয়েৰ আকৌ ভাল মাইণ্ডছেট লৈ আহিম আৰু ফাইনেল জিকাত ট্ৰাই কৰিম এইখন টুৰ্ণামেণ্টৰ পৰা বিদায় ল'ব লাগিব কিবা দুখ লাগিছে নেকি মনত দুখ লাগিছে ভবা নাই আজিৰ মেচটো এনেকৈ যাব
গুচি গ'ল এনেই ক্ৰিকেটত হৈ থাকে নেক্সট টাইম আৰু ষ্ট্ৰং হৈ আহিম নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে তোমাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ নিশ্চয়কৈ এয়া আছিলে নিউ ষ্টাৰ ক্লাবৰ অধিনায়ক। আমি দেখুৱালোঁ দুই দলৰ খেলুৱৈ, দুই দলৰ প্ৰশিক্ষকৰ লগত আমি বাৰ্তালাপ দেখুৱালোঁ। আমি এনেকৈ দেখুৱাই যাম যিহেতু কালিৰ দিনটোত খেল নাই আৰু নেক্সট দুটা দিনত আছে দুখনকৈ ছেমি ফাইনেল। ইতিমধ্যে অংকুৰজ্যোতিৰ লগত পৰিছে এই এছিয়া ক্ৰিকেট একাডেমি, আৰু ইফালে উই আৰ নৰ্থ ইষ্টৰ লগত আছে চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ ছেমি ফাইনেলৰ মেচ। আমি দেখুৱাই যাম সমগ্ৰ দৃশ্যাৱলী। আমি আশা কৰিম বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ থকা 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টত অসমৰ এনেদৰে উদিত খেলুৱৈসকল উজলি থাকক। ধন্যবাদ।